দাদা এজনৰ কমেণ্ট এটা ৰিপ্লাই দিবলৈ বুলিহে আহিলোঁ। মানে কমেণ্টটো মোক দিয়া নাছিলে, বেলেগ এজনৰ ভিডিঅ'তহে দিছিলে মানে। হ'লেও কমেণ্টটো যিহেতু কৈৱৰ্ত সম্প্ৰদায়ৰ লোকক লৈ মানুহজনে ব্যক্তিজনে কমেণ্টটো কৰিছে, ভাবিলোঁ মই কৈৱৰ্ত ছোৱালী যিহেতু তাৰ মোৰ ববীয়াকৈ উত্তৰ এটা দিয়া যাওক। তেওঁ লিখিছে, কমেণ্টটো পাৰিলে স্ক্ৰীনত লগাই দিম। তেওঁ লিখিছে মানে ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলে, ধুবুৰীৰ পৰা মানে ইমূৰে সিমূৰে ঘূৰিলে কৈৱৰ্ত মানুহৰ হেনো কাজিয়া বেছি আৰু মদ বিকে বেছি। সেইটোত মই উত্তৰ দিবলৈ বিচাৰিছোঁ। মই কৈৱৰ্ত ছোৱালী আৰু কৈৱৰ্ত মানুহৰ মদ বিকা মই সৰুৰে পৰা ডাঙৰ হ'লোঁ, আমাৰ গাঁৱত নেদেখিলোঁ। হয়, কিছুমানে খাব পাৰে, কিন্তু বিকা বনোৱা সেইবোৰ যে একেবাৰে 1% নেদেখিলোঁ। আৰু মই হৈছোঁ চুতীয়া বংশলৈ বিয়া, আৰু শাহুমা হৈছে আহোম আৰু মানুহজনৰ দেউতাক হৈছে চুতীয়া সম্প্ৰদায়। আৰু আমি যিহেতু তেখেতলোকৰ লেখীয়া চিন্তাধাৰা নাৰাখোঁ, সেইকাৰণে জাত পাত বিচাৰ নকৰাকৈ বিয়া হ'লোঁ। সেইকাৰণে আজিলৈকে জাত পাতৰ কথা লৈও বাৰু সেইবোৰ টনা আজোৰা লগোৱা নাই। সেয়েহে কথাটো কৈ থলোঁ। তেওঁ ক'ত দেখিছে নাজানো, কিন্তু মই ইয়াত আহি দেখিছোঁ মদ বনোৱাৰ পৰা মদ খোৱালৈকে। আৰু তেওঁ যে কৈছে কৈৱৰ্ত সম্প্ৰদায় ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলোঁ, আমাৰ গাঁৱত ঘূৰিলে বনোৱা এখন গাঁৱতো নেপাব। কেইবাখন গাঁও আছে কৈৱৰ্ত সম্প্ৰদায়, খোৱা দুই এজন পাব পাৰে, কিন্তু বনোৱা বিক্ৰী কৰা সেইবোৰ কাজিয়া কাৰ নহয়। ইয়াততো বহুতৰে দেখিছোঁ ঘৰখনত সুখ শান্তি নাই, কাজিয়া এনি টাইম কাজিয়া। সেইটো জাতত লৈ কথা নাই, যাৰ মানসিক বিকাৰগ্ৰস্ত সি কাজিয়া কৰিয়েই থাকিব। সেইটো জাত পাত লৈ কোনো কথা নাই যে কৈৱৰ্ত মানুহে কাজিয়া কৰে। আৰু বহুতে কয়, সঁচা কথাটো উত্তৰ দিলে কয় যে ডাইৰেক্ট দুমুনি বোলে। ৱাহ, এই বাকী সোপাই যে মুখে মুখে উত্তৰ দিয়ে সেইবোৰ কি? যোনবোৰে সঁচাটো মুখৰ আগত কোৱাটো দম ৰাখে সেইবোৰ ডাইৰেক্ট দুমুনি হৈ পৰে, আৰু যিবোৰে পেটে লুকুৱাই তৰ্ক যুক্তিত নামি পৰে সেইবোৰ কি? বহুতো দেখিছোঁ, নিজে মুখখন চেলালে বা মুখে টপৰ কথা ক'লে সেইবোৰ আকৌ মানে খিলঞ্জীয়া অসমীয়া হৈ পৰে। সেইবোৰ মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথা বাৰু। সেই দাদাজনৰ ৰিপ্লাইটো মই এনেদৰেই দিলোঁ। আমাৰ ইয়াত বিয়া হোৱা যোনখন ঘৰত গাঁওখনলৈ আহি চাব বা ওচৰে পাজৰে চাব, সকলোতে মদৰ বেপাৰ কৰা দেখিব। মদৰ ইয়াত অতি মাত্ৰা, মানে আমাৰ কৈৱৰ্ত মানুহে নাই কৰা দেই, কাৰোবাৰ গাত লাগিলেও উপায় নাই। আৰু আমাৰ তাত মাইকী মানুহে সেইবোৰ দেখিলে ভয়ে খায়, কিন্তু ইয়াত বহুতো দেখিছোঁ মাইকী মতা সমানে খায়ো বিক্ৰীও কৰে আৰু বনায়ো, আৰু ভয়ো নকৰে। কিন্তু আমাৰ তাত সেই বেপাৰটো নাই। আৰু যদিও মই কৈৱৰ্ত ছোৱালী, কিন্তু মই তেনেদৰে সেই বস্তুবোৰত বনাই পোৱা নাই, বিক্ৰী পোৱা নাই, এনেকৈ মদাহীৰ দৰে খাই পোৱা নাই। সেইকাৰণে জাত পাতত ধৰি কথা কোৱাৰ আগত ভালকৈ চাই ল'ব, চাই লৈ পেলাই কথা ক'ব। কথা এনেই এফালে গৈ দেখিলোঁ বুলিয়ে গোটেই অসমখনেই যে কৈৱৰ্ত সোপা বেয়া বা মদৰ বেপাৰ কৰে, কাজিয়া পচাল লাগে। কাজিয়া পচাল কাৰ ঘৰত নালাগে? ইয়াততো বেছিয়ে দেখিছোঁ, প্ৰমাণসহ দিব পাৰোঁ। সেইকাৰণে কথাটো ক'লোঁ আৰু ভিডিঅ'টো বনালোঁ। ইয়াত মদৰটো দূৰৰ কথা, আমাৰ মানুহবোৰে প্ৰায়বোৰে মদৰ গোন্ধও নলয়, কিন্তু ইয়াত সৰুৰ পৰা ডেকা হওক বা নহওক মদ একেবাৰে পুৰা। সেইকাৰণে চাই চিতি কথা ক'ব, জাত পাতত ধৰি কথা নক'ব। মুখ চোকা হ'লে যে মুখে মুখে ক'লে যে সেইজনী দুমুনি হ'ব, বা মুখে মুখে নোকোৱাজনী খিলঞ্জীয়া অসমীয়া হ'ব, সেইটো নহয়। বহুত দেখিছোঁ তেনেকুৱা খিলঞ্জীয়া অসমীয়াক, বহুত দেখিলোঁ, মতাকো গণ্য নকৰাও দেখিলোঁ। সেই তেনেকুৱা দেখি মানুহে অভ্যাস সলাব পৰা, মানে আপোনালোকৰ এনেকুৱা, আমাৰ কাজিয়া কেনেকৈ হয়? শুই থকা কুকুৰটোক যদি গুৰিয়াই থাকে, লঠিয়াই থাকে, তেতিয়া পিছত গৈ আকৌ কি কয়, এজনী আমুক জাতৰ নহয়, সেইকাৰণে মুখখন চোকা। কিন্তু যদি চৰিত্ৰত ধৰি কথা কৈ থাকে দিনে ৰাতিয়ে, তেতিয়াহ'লে সেইটোতো প্ৰত্যুত্তৰ দিবই লাগিব। যদি হয়
মানুহগৰাকী যদি বেয়া হয় তেতিয়া ক'লে মানে মনে মনে থাকিব পাৰি, কিন্তু নোহোৱাৰ স্বত্তে যদি অসংখ্য অপবাদ দিয়ে তেতিয়া নোৱাৰি। আৰু মদাহী কোন তাক অকণ যুক্তিৰে জুকিয়াই চাব বুলি আশা ৰাখিলোঁ।